এই কাহিনী হ'ল এজন ল'ৰাৰ যোনে নিজৰ গাঁওখনৰ পৰা কেতিয়াও ওলাই যোৱা নাই। সি য'ত আছিল তাৰ বাহিৰৰ পৃথিৱীখন বহুত বেলেগ আছিল। তাৰ ঘৰ আছিল কাৰ্বি আংলঙৰ এখন সৰু গাঁৱত চিকাৰী পথাৰ। সি সৰু পৰাই এই নদীখনৰ পাৰতেই খেলি ডাঙৰ দীঘল হৈছে। কেতিয়াবা যদি ইয়াৰ পাৰত বহি, কেতিয়াবা জাপ মাৰি, কেতিয়াবা গা ধুই আৰু কেতিয়াবা খোজকাঢ়ি। এতিয়ালৈকে যাৰ কথা কৈ আছোঁ সেই ল'ৰাটো ময়ে হয়, আৰু আজি সেই নদীখনৰ পাৰত বহি ক'ম মোৰ ষ্টৰী, য'ৰ পৰা মই আৰম্ভ কৰিছিলোঁ। আমাৰ ঘৰৰ পৰা এই নদীখন প্ৰায় 400 মিটাৰমান দূৰত আছিল। সেইবাবে দুপৰীয়া সময়ত আমি প্ৰায় ইয়ালৈ গা ধুবলৈ আহোঁ। আৰু সেই সময়ত মোৰ লগত আছিলে মোৰ কেইজনমান লগৰ, টাইচন, কৰণ, মুকেশ, পাণ্ডে। তো আমি গোটেইকেইজনে যেতিয়া নদীলৈ গা ধুবলৈ আহোঁ, গোটেইকেইজনে মিলি একেলগে আহোঁ। আৰু আমি আহিলে প্ৰায় আধা ঘণ্টা 1 ঘণ্টামানৰ সময়লৈকে আমি নদীৰ বালি চাপৰিত বহি কুঁহিয়াৰ খাওঁ, গা ধুওঁ, সময় স্পেণ্ড কৰোঁ, জাপ মাৰোঁ, বেক ফ্লিপ মাৰোঁ। তেনেকৈ আমি টাইমবোৰ পাৰ কৰিছিলোঁ। মোৰ আগৰ পৰাই পাৰ কৰি অহা সময়বোৰ, এক্সপিৰিয়েঞ্চবোৰ কেপচাৰ কৰি বহুত বেছি ভাল লাগিছিল। আৰু তেতিয়া মোৰ হাতত আছিলে এটা ৰেডমি ভাঙা ফোন, যাৰ বেক কেমেৰাটো বহুত বেয়া আছিল। কিন্তু আনৰ ফোনৰ পৰা লগৰ ফোনৰ পৰা ভিডিঅ' কৰি এডিটিং কৰিবলৈ চলি গৈছিল। তো সেই সময়ত মোৰ ভিডিঅ'গ্ৰাফীৰ একোৱেই নলেজ নাছিলে, তথাপিও ভিডিঅ' বনাই বেছ ভাল লাগিছিলে। আৰু সেই সময়ত নদীৰ পাৰত গৈ যি জাম্পৰ ভিডিঅ' বনাইছিলোঁ, ফ্লিপৰ ভিডিঅ' বনাইছিলোঁ, সেইবোৰ ভিডিঅ'ই মই ঘৰত আহি এডিটিং কৰি পিছদিনাখন ইনষ্টাগ্ৰাম আৰু ফেচবুকত আপলোড কৰিছিলোঁ। আৰু সেই সময়ত মোৰ এজন দাদাই ফাৰ্ষ্ট মোক কেমেৰাৰ লগত চিনাকি কৰাই দিছিল। আৰু দাদাৰ নাম হ'ল ৰাহুল দুৱৰা। আৰু সি তেতিয়া নতুন কেমেৰা কিনিছিলে, আৰু তেতিয়া মই ফাৰ্ষ্ট দেখিছিলোঁ কেমেৰা। আৰু তাৰ পাছত আমি নদীৰ পাৰত গৈছিলোঁ, আৰু নদীৰ পাৰত গৈ পেলাই এটা জাম্পৰ ভিডিঅ' শ্বুট কৰিছিলোঁ। আৰু সেই ভিডিঅ'টো এতিয়া আপোনালোকক মই প্লে' কৰি দেখাই আছোঁ, এবাৰ চাওঁ। আৰু সেইদিনাখনৰ পাছৰ পৰাই মই সপোন দেখিবলৈ আৰম্ভ কৰিছিলোঁ। ভাবিছিলোঁ ময়ো এটা কেমেৰা ল'ম, কাৰণ এডিটিংটো ফোনত অলপ শিকিয়ে গৈছিলোঁ। আৰু সেই সময়ত মই পঢ়ি আছিলোঁ নগাঁৱত। আৰু ডিগ্ৰী কৰি থকাৰ কাৰণে ইতিমধ্যে বহুত টকা পইচা খৰচ হৈছিলে। সেইবাবে মোৰ সাহস নহ'ল যে মই আকৌ টকা খুজি এটা কেমেৰা কিনিম। আৰু তেতিয়াই মই ডিচাইড কৰিলোঁ যে পঢ়া শেষ হোৱাৰ পাছত মই গুৱাহাটী যাম, আৰু গুৱাহাটী গৈ 1 বছৰ হওক 2 বছৰ হওক কাম কৰিম, আৰু এটা কেমেৰা কিনিম। তাৰ পাছত ভিডিঅ' বনোৱা মোৰ জাৰ্ণি আৰম্ভ কৰিম। আৰু ইয়াৰ পাছতেই আহিছিল মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট। আৰু সেই সময়ত চাৰিওফালে লকডাউনৰ সময় আছিল। চাৰিওফালে লকডাউন আৰু কেৱল লকডাউন। আৰু সেই সময়ত মই নদীলৈ প্ৰায় গা ধুবলৈ গৈছিলোঁ। আৰু সেইদিনাখনো অন্য দিনাৰ দৰে মই গা ধুবলৈ গৈছিলোঁ। আৰু গা ধোৱাৰ পাছত যেতিয়া বেক ফ্লিপ মাৰিছিলোঁ, বেক ফ্লিপ মাৰোঁতে মই বহুত বেয়াকৈ পৰিছিলোঁ। আৰু সেই ভিডিঅ'টো আপোনালোকক মই প্লে' কৰি দেখাই আছোঁ স্ক্ৰীনত, তো চাওক এবাৰ। प्रैक्टिस करो और परफेक्ट बनो। कहना कितना आसान है, अगर करना बहुत मुश्किल है। पर एक बात बताता हूँ, अगर कोई काम मुश्किल नहीं है ना, तो उसको पाने का मजा भी नहीं है। যিহেতু মোৰ নাকৰ পৰাই মাজে মাজে তেজ ওলাই থাকে, আৰু সেইদিনাখনৰ পৰা মোৰ অলপ বেছি হৈ গৈছিল। আৰু ৰাতিৰ ভিতৰতে মই নগাঁৱত গৈ হস্পিটেলত 5 দিনৰ বাবে ভৰ্তি হৈছিলোঁ। আৰু সেই হস্পিটেলত থকাৰ সময়ত মই ফেচবুকৰ ষ্টৰীত এখন ফটো আপলোড কৰিছিলোঁ। আৰু সেই ফটোখন দেখি মোক সকলোৱে মানসিকভাৱে বহুতখিনি সাহস দিছিল, য'ত মই ভাঙি নপৰি আগুৱাই যাবলৈ আকৌ সাহস পাইছিলোঁ। তাৰ পাছত বেমাৰটোতো ভাল হৈ গ'ল, কিন্তু
ঘৰৰ মানুহৰ মানে ফেমিলিৰ মনত এটা ভয় সোমাই গ'ল আৰু তেনেকৈ মোক আগৰ দৰে জাপ মাৰি ভিডিঅ' বনাবলৈ মানা কৰিলে আৰু ময়ো সেই কথা শুনি অলপ জাপ মাৰা কমাই দিলোঁ ডিগ্ৰী কমপ্লিট কৰিলোঁ আৰু তাৰ পাছত সেই সময়ত আসাম পুলিচৰ এপ্লাই চলি আছিল আৰু চাৰিওফালে কেৱল সেয়াই খবৰ আছিল আৰু ময়ো ঘৰত আহি পুলিচৰ এপ্লাই কৰিলোঁ তাৰ পাছত মই আমাৰ ঘৰৰ ওচৰতে থকা ফিল্ডখনত গৈ প্ৰায় ৰানিং কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু 1 বছৰমান প্ৰেক্টিছ কৰাৰ পাছত মই সকলোতে পাৰফেক্ট হৈ পৰিছিলোঁ গ্ৰুপ আছিলোঁ 5-6টা গ্ৰুপ আৰু আমি একেলগে আহি ৰানিং কৰোঁ গোটেইখিনি তো কিন্তু এতিয়া সেই লগৰবোৰ নাই হয়তো কিছুমানে চাকৰি পাৰে আৰু কিছুমানে তোমাৰ নিজৰ কামত ধৰিলে তো কিন্তু ইণ্টাৰভিউ দিনাখন অকণমান খাদ্যৰ প্ৰব্লেম হোৱাৰ বাবে মই ৰিজেক্ট হৈছিলোঁ কিন্তু মোৰ যিমানটো দুখ লাগিব লাগিছিল মোৰ সিমানটো দুখ নালাগিলে কাৰণ মোৰ হেপিনেছ বেলেগ কামতে আছে ইয়াৰ পিছতে আৰম্ভ হ'ল মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট আৰু মই ইমান দিনৰ পৰা ভাবি থকা সপোনটো পূৰাবলৈ মই ফাইনেলি গুৱাহাটীলৈ বুলি ওলাই আহিলোঁ বকলিয়াৰ পৰা গুৱাহাটী 220 কিলোমিটাৰমান হ'ব আৰু আমি লাংহিন ক্ৰছ কৰিছিলোঁৱে দূৰৰ পাহাৰবোৰ আৰু পথাৰবোৰ দেখি অনুভৱ কৰিলোঁ সঁচাকৈ ৰাতিপুৱাৰ পৰিৱেশটো কিন্তু বহুত ধুনীয়া পিছে ময়ো ট্ৰেভেল কৰাৰ সময়ত আনৰ দৰে কথা পাতি ট্ৰেভেল কৰিব নোৱাৰোঁ সেইবাবে পকেটত থকা হেডফোনডাল ওলাই হেডফোন কাণত লগাই খিৰিকীৰ ফালৰ পৰা বাহিৰৰ পাহাৰৰ পথাৰৰ ভিউ চাই আগুৱাই গ'লোঁ এনেকৈ 5 ঘণ্টামান ট্ৰেভেল কৰাৰ পাছত আমি পালোগৈ খানাপাৰা আৰু মই ভাবিছিলোঁ কেইবছৰমান কাম কৰি এটা কেমেৰা কিনিম আৰু কেমেৰা কিনি পেলাই মই মোৰ ভিডিঅ'গ্ৰাফীৰ জাৰ্ণি আৰম্ভ কৰিম কিন্তু কথা এটা আছিল নহয় যে সপোন দেখিবলৈ বহুত সহজ আৰু তাক বাস্তৱ কৰিবলৈ বহুত টান মই গৈ পেলাই মোৰ পেহী ল'ৰা বাবুদাৰ ৰুমত মই প্ৰায় 3 দিন হ'ল থকা কিন্তু তেতিয়ালৈকে মই কোনো কাম পোৱা নাছিলোঁ তাৰ পাছত নেক্সট ডে বাবুদাৰ কাম আছিলে কাৰণ সি এটা প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ আছিলে আৰু সি এখন বিয়াৰ ৱেডিঙৰ কাৰণে বাহিৰলৈ যাব লগা হৈছিল আৰু মই ৰুমত অকলে থাকি ভাল নলগাৰ বাবে মোৰ তাত আৰু এজন মোৰ সৰুকালৰ লগৰ আছিল যাৰ নাম আছিল নীলিন বৰা তো সি এখন বাৰত কাম কৰিছিল আৰু মই সেইদিনাখন তাৰ সেই বাৰলৈকে গ'লোঁ আৰু সেইদিনাখনৰ ৰাতিটো মই তাৰ ৰুমতেই দুটাই একেলগে পাৰ কৰিলোঁ আৰু ৰাতিত থাকি নেক্সট ডে আমি কামাখ্যা মন্দিৰলৈ বুলি গ'লোঁ যিহেতু মই গুৱাহাটী আগতেও আহিছোঁ যদিও কেতিয়াও কামাখ্যালৈ মই যোৱা নাই তো সেইদিনাখনেই মই ফাৰ্ষ্ট গৈছিলোঁ আৰু কামাখ্যা মন্দিৰত গৈ পেলাই কামাখ্যা মাক মই প্ৰে কৰিলোঁ যে মোক এটা মাথো কাম লাগে তাৰ পাছত দুপৰীয়া হ'ল আৰু দুপৰীয়া ভাত সাজ খাবলৈ আমি মন্দিৰৰ পৰা চিধা এখন হোটেললৈ আহিলোঁ আৰু সেই হোটেলখনৰ নাম আছিল মা তাৰা হোটেল আৰু সেই হোটেলখনত আমাৰ এই কাৰ্বি আংলং বকলিয়াৰে মোৰ আৰু দুজন লগৰ তাত কাম কৰিছিল তো সিহঁতৰ নাম আছিল বিক্ৰম আৰু উজ্জ্বল হোটেলত ভাত পানী খোৱাৰ পাছত মোক বিক্ৰম আৰু উজ্জ্বলে ক'লে যে যদি তই ইচ্ছা আছে যদি তই কৰিম বুলি ভাবিছ তেনেহ'লে আমাৰ হোটেলতো তই কাম কৰিব পাৰিবি আৰু মই সেই কথা শুনি একে উশাহতে মই ক'লোঁ দে হ'ব কালিৰ পৰা মই জইন কৰিম আৰু নেক্সট ডে মই জইন কৰিবৰ বাবে হোটেলখনলৈ আহিলোঁ আৰু নেক্সট ডেৰ পৰাই মই প্ৰায় কাম আৰম্ভ কৰি দিছিলোঁ কিন্তু মোৰ অলপো তাৰ পৰিৱেশৰ লগত অকণমানো মই এডজাষ্ট হ'ব পৰা নাছিলোঁ কাৰণ মই আছিলোঁ গাঁৱলীয়া মানুহ গাঁৱলীয়া নদীৰ পাৰত বাঁহৰ তলত পথাৰত বহি টাইম স্পেণ্ড কৰা মানুহ আৰু তাত ইমান ট্ৰেফিকৰ মাজত শব্দ চাৰিওফালে মানুহৰ সমাগম এনেকুৱা এটা পৰিৱেশত মই আগতে কেতিয়াও মই থাকি পোৱা নাছিলোঁ আৰু সেইবাবে চাগে মোৰ প্ৰথম এডজাষ্ট হ'বলৈ বহুতখিনি সময় লাগিছিল এনেকৈ সেই পৰিৱেশৰ লগত মোৰ খাপ খাবলৈ প্ৰায় 2 মাহ সময় লাগিছিল আৰু যেতিয়া মই সেই পৰিস্থিতিৰ লগত মিলি গৈছিলোঁ তাৰ পাছত সময়বোৰ কোনফালে গৈছিলে মই ধৰিবই পৰা নাছিলোঁ ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 10টা বজালৈকে আমি হোটেলত আৰু ৰাতি খালি বিচনাখনত শুবলৈহে ৰুমলৈ অহা হয় এনেকৈ 5 মাহমান কাম কৰাৰ পাছত আহি পালেহি হোলী মানে ফাকুৱা আৰু গুৱাহাটী ফেঞ্চি বজাৰত বহুত ডাঙৰকৈ হোলী চেলিব্ৰেট কৰা হয় আৰু এনেকুৱা হোলী চেলিব্ৰেট কৰা না
মই জীৱনত আগতে কেতিয়াও দেখা পোৱা নাছিলোঁ আৰু সেইদিনাখন হোলীৰ কাৰণে আমাৰ হোটেল বন্ধ আছিল আৰু আমি কাম কৰা গোটেই লগৰখিনিয়ে মিলি ফেঞ্চি বজাৰত হোলী চেলিব্ৰেট কৰিবৰ বাবে আমি ওলাই গ'লোঁ এনেকৈ সময়ৰ লগে লগে সেই হোটেলখনত থকা উজ্জ্বল আৰু বিক্ৰমৰ বাহিৰে বহুতো মানুহ আহিল আৰু বহুতো মানুহ গ'ল কোনোবাই যদি এক মাহৰ কাৰণে থাকিল কোনোবাই আকৌ এদিনৰ কাৰণে কিন্তু তাৰ মাজতো এজন এনেকুৱা লগৰ মোৰ জীৱনত থাকি গ'ল আৰু তেনেকুৱা এজন লগৰ হৈছে চন্দন বড়ো য'ত সি সেই হোটেল লাইনত 3 মাহৰ কাৰণে কাম কৰিব আহিছিল আৰু আমি দুয়ো বহুত ভাল ফ্ৰেণ্ড হৈ গৈছিলোঁ কাৰণ সিও মোৰ দৰে স্পৰ্ট বা খেলি বা জাপ মাৰি বহুত ভাল পাইছিল আৰু এদিনাখন আমি ডিসাইড কৰিলোঁ যে হোটেলৰ পৰা পলাই দুইটাই গুৱাহাটীৰ নেহেৰুবালি ষ্টেডিয়ামত আমি এটা ভিডিঅ' শ্বুট কৰিবলৈ গ'লোঁ আৰু সেই ভিডিঅ'টো হ'ল জাম্পৰ ভিডিঅ' আৰু এনেকৈ মোৰ চাওঁতে প্ৰায় 1 বছৰ কমপ্লিট হ'বলৈ হ'ল আৰু 1 বছৰ কাম কৰি ইতিমধ্যে মোৰ এটা কেমেৰা কিনিব পৰা টকা প্ৰায় গোট খাইছিল আৰু ঘৰলৈ আহিলোঁ মোৰ দাদাক ক'লোঁ যে এটা কেমেৰা চাব লাগিছিলে আৰু বাবুদাৰ লগৰ এজন আছিলে আৰু সেই লগৰজনৰ পৰাই মই Nikon Z30 কেমেৰাটো কিনিলোঁ আৰু ফাৰ্ষ্ট ভিডিঅ'টো বনাবলৈ মই গ'লোঁ মৃত্যুঞ্জয়লৈ মোৰ এজন ভাল স্কুল ফ্ৰেণ্ডৰ লগত যাৰ নাম হ'ল ধ্ৰুৱজ্যোতি হাজৰিকা তাক মই বহুত আগৰ পৰাই কওঁ যে ভাই যেতিয়া মই কেমেৰা ল'ম তেতিয়া ওলাবি ঘূৰিবও যাম আৰু ভিডিঅ' বনাম আৰু আজি ফাইনেলি যেনেকৈ এদিন কল্পনা কৰিছিলোঁ সেয়া আজি বাস্তৱ তাৰ পাছত মই প্ৰায় বহুত ঠাই ঘূৰিলোঁ ইমান দূৰলৈ যাব নোৱাৰিলেও ওচৰে পাজৰে থকা ঠাইখিনিত ঘূৰি ভিডিঅ' বনাবলৈ আৰম্ভ কৰিলোঁ আৰু তাৰ মাজৰে কেইটামান প্লেচ মোৰ বহুত ভাল লগা আছিলে যিহেতু সেইকেইটা প্লেচ আমাৰ ঘৰৰ পৰা বেছি দূৰলৈ নাছিল প্ৰায় কাৰ্বি আংলঙতেই থকা বহুতকেইটা ফেমাছ ৱাটাৰফল যেনে bhelughat waterfall কান্তিলাংছো waterfall চিলভেটা waterfall এনেকুৱাই বহুতকেইটা মই প্ৰকৃতিৰ মাজত থকা নেচাৰেল প্লেচ মই এক্সপ্ল'ৰ কৰিলোঁ তাৰ মাজতে আৰু এয়াই আছিল মোৰ জীৱন নামৰ কিতাপখনৰ এটা পৃষ্ঠা য'ত আপোনালোকক মই বুজাবলৈ আৰু দেখুৱাবলৈ প্ৰায় চেষ্টা কৰিলোঁ মই ইমান আৰু নিজকে প্ৰকৃতিৰ লগত খাপ খুৱাই বেছি ভাল লাগিছিল টাউনবোৰতকৈ সৰু সৰু পাহাৰীয়া গাঁওবোৰতকৈ মোৰ সকলোতকৈ বেছি ভাল লাগিছিল কাৰণ মই অনুভৱ কৰিব পাৰিছিলোঁ যে আমিও তাৰেই এটা অংশ আৰু মোৰ ভিডিঅ'বোৰত আপোনালোককো সেইটোৱেই অনুভৱ দিয়াবলৈ বিচাৰোঁ গতিকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব তো এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব তেতিয়াহে আহিব লগা মোৰ আৰু নতুন ভিডিঅ'বোৰ পাই থাকিব গতিকে এতিয়ালৈ পাই আকৌ এটা নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম এণ্ড ধন্যবাদ